কাইলে পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব। নমিনেশ্যন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব। 6 তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল। বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ 17 এপ্ৰিল। ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব। ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিষ্ট্ৰিক্ট আছে ধুবুৰী, সাউথ সালমাৰা, মানকাচাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট অফ কাউণ্টিং আছে 11 মে দুটাহে ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। কাইলৈ পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব। নমিনেশ্যন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব। 6 তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল। বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ 17 এপ্ৰিল। ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব। ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিষ্ট্ৰিক্ট আছে ধুবুৰী, সাউথ সালমাৰা, মানকাচাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট অফ কাউণ্টিং আছে 11 মে দুটাহে ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। কাইলৈ পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব। নমিনেশ্যন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব। 6 তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল। বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ 17 এপ্ৰিল। ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব। ফাৰ্ষ্ট ফেজ আছে আপাৰ আছাম আৰু বৰাক ভেলী। ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হেলাকান্দি, শ্ৰীভূমি। সেকেন্ড ফেজ ডিষ্ট্ৰিক্ট আছে ধুবুৰী, সাউথ সালমাৰা, মানকাচাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ মেট্ৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং। প্ৰথম ফেজ ইলেকশ্যনটো আছে 2-5 2 মে 24। ইলেকশ্যন টাইমিংটো আমি দিছোঁ 7:30 বজা ৰাতিপুৱাৰ পৰা গধূলি 4:30লৈকে। সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30লৈকে। ডেট অফ কাউণ্টিং আছে 11 মে দুটাহে ফেজ কাৰণে ৰাতিপুৱা 8টা বজাৰ পৰা। কাইলৈ পৰা 3/7/2025 পৰা আপোনাৰ নমিনেশ্যন প্ৰাৰম্ভ হ'ব।
নমিনেশ্যন ফাইলিং 11 বজাৰ পৰা 3 বজালৈ 11 তাৰিখলৈ হ'ব 6 তাৰিখ যে দেওবাৰ আছে সেইটো বাদ দি স্ক্ৰুটনি হ'ব 12 এপ্ৰিল বিহু ছুটিৰ কাৰণে আমি উইথড্ৰল ডেটটো ৰাখিছোঁ 17 এপ্ৰিল ইলেকশ্যনটো দুটা পৰ্যায়ত হ'ব ফাৰ্ষ্ট ফেজ আছে আপাৰ আসাম আৰু বৰাক ভেলী ফাৰ্ষ্ট ফেজ ডিষ্ট্ৰিক্ট আছে তিনচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ कचार हैलाकांडी श्रीभूमि सेकेंड फेज डिस्ट्रिक्ट आसे धुबरी साउथ सलमारा मनकचार ग्वालपाड़ा बोंगाईगांव बरपेटा बजाली नलबारी कामरूप मेट्रो होजाई नौगांव मोरीगांव और दरंग प्रथम फेज इलेक्शन टू आसे 2-5 सेकेंड मे 24 इलेक्शन टाइमिंग टू आमी दिसु 7:30 बजा रातिपुवा পৰা গধূলি 4:30 সেকেন্ড ফেজ ইলেকশ্যন আছে 7 মে 2025 ৰাতিপুৱা 7:30 পৰা 4:30 ডেট অফ কাউন্টিং আছে 11 মে দুটা ফেজ কাৰণে ৰাতিপুৱা 8 বজাৰ